হৰ হৰ মহাদেৱ বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় কাৰোবাক নহয় কাৰোবাক ভাল মনে মনে পায়, কিন্তু সেই মানুহজন বা মানুহজনীয়ে আপোনাক নাপায়। আপুনি বহুত ভাবি থাকে তাৰ কথা, তাৰেই চিন্তাধাৰা আপুনি লৈ থাকে যে তেওঁক বা তেখেতক মই নিজৰ কৰি কেনেকৈ ল'ব পাৰিম। নিশ্চয় আপোনালোকে দিনৰ দিনটো ৰাতিৰ ৰাতিটো সেইখিনি কথাকে ভাবি থাকে যে আপোনাৰ ভালপোৱাক আপুনি কেনেকৈ নিজৰ কৰি ল'বলৈ পাৰিব, কেনেকৈ আপুনি ঘূৰাই আনিব পাৰিব। সেই নতুন প্ৰেমেই হওক বা পুৰণা প্ৰেমেই হওক, আজি আপোনালোকক ক'ম যে কেনেকৈ আপোনালোকে নিজৰ ভালপোৱাক বা সেই ছোৱালীজনীক নিজৰ কৰি ল'বলৈ পাৰিব। অৰ্থাৎ আপোনালোকে ঘৰুৱা উপায়েৰে সেই মানুহজন বা মানুহজনীক বশীকৰণ কৰি ল'বলৈ পাৰিব। এই বশীকৰণত কোনো অমংগল নহয়, সকলো দিশতে এই বশীকৰণটো ভাল সহযোগ আপোনালোকক আগবঢ়াব। কেৱল মই এই ভিডিঅ'টোত আপোনালোকক ক'ম, আপোনালোকে মই ভিডিঅ'টোত কোৱা মতে যদি আপোনালোকে প্ৰয়োগ কৰে, তেতিয়াহ'লে আপোনালোকে যাকে বিচাৰে তাকেই নিজৰ কৰি ল'বলৈ পাৰিব। অৰ্থাৎ আপোনালোকৰ প্ৰেমত পগলা হৈ যাব সেই মানুহজন বা সেই মানুহজনী। পোনপ্ৰথমতে আপোনালোকক কওঁ যে আপোনালোকে কাজিটেঙাৰ পাত চিনি পায়নে, মোক এটি কমেণ্ট কৰি জনাব। কাজিটেঙাৰ পাতত আপুনি যাকে ভাল পায় তাৰ নামটো আপোনালোকে 3টা কাজিটেঙাৰ পাত ছিঙি আনি তাত আপোনালোকে চিয়াহীৰে লিখিব বা বগা চূণেৰে লিখিলে বহুতো ভাল, সোনকালে বশীকৰণ হয়। সেই মানুহজন বা মানুহজনীৰ নাম আপোনালোকে 3টা পাতত লিখিব। লিখি আপোনালোকে গংগা বা খালৰ ঘাটত বা পুখুৰীত আপোনালোকে তাৰ নাম লৈ আপোনালোকে পানীখিনিত উটিয়াই দিব। উটিয়াই দিয়াৰ পিছত আপোনালোকে হনুমানজীৰ ওম চম চম চপল চলন্তা ওম হম হম হনু হনুমন্তা এই মন্ত্ৰটি আপোনালোকে 3বাৰ উচ্চাৰণ কৰিব। উচ্চাৰণ কৰি সেই মানুহজন বা মানুহজনীৰ ছবি আপোনালোকে মনত ভাবিব আৰু ভাবি আপোনালোকে ক'ব যে মোৰ প্ৰেম যাতে আকৌ ঘূৰি আহে, নিজৰ হয়, এনেকৈ আপোনালোকে ক'ব। লগভগ আপোনালোকে 24 ঘণ্টাৰ ভিতৰতে ভাল প্ৰতিফলন লাভ কৰিব। হনুমানজীয়ে আপোনালোকৰ প্ৰেমত সহায় কৰিব। আপোনালোকৰ পুৰণা প্ৰেম হওক বা নতুন প্ৰেম হওক ঘূৰি আহিব। আপোনালোকে এইখিনি নিয়ম কৰিব, আপোনালোকৰ প্ৰেম বশীকৰণ হৈ যাব।